লাষ্ট কুটা ফিনিচিং মাৰিছে মানে ইয়াৰ যিটো চাইনিং মানে নতুনৰ নিচিনা যি ডিলাৰৰ পৰা অনা নিচিনা হৈ যায় মানে একেবাৰে চাইনিংটো মাৰিছে আপোনালোকৰ শেষত দেখুৱাম আপোনালোকে চাই থাকক দেখিছেনে চাইনিংটো আহিছে দেখিছেনে আপোনালোকে ধৰিব পাৰিছেনে ওচৰৰ পৰা দেখুৱাম আপোনালোকে চাই থাকিব দেখিছেনে এটা চাইডৰ পৰা আপোনাৰ ফিনিচিং হৈ আহি আছে দেখিছেনে এটা চাইনিং হৈ আহি আছে এটা চাইডৰ পৰা মানে এই বস্তুটোৱে মানে আৰু মেইন ধুনীয়াকৈ মাৰি আছে আপোনাৰ স্পীড হিচাপত মেচিনত ধৰিব পাৰিছেনে এটা চাইডৰ পৰা জিলিকি আহি আছে যিহেতু কৈছোঁৱেই আপোনালোকক ফিনিচিং কুটা বুলি এইফালে চাওক দেখিছেনে চাওক এতিয়া এনেকৈ ধৰিব পাৰিছে এটা চাইডৰ পৰা মানে জিলিকি আহি আছে আৰু সেইফালে তেওঁ ৰং মাৰিবলৈ গৈছে আৰু মই আপোনাক এইখন দেখুৱাই দিছোঁ ইয়াতে এইডোখৰতে মানে প্ৰথমতে অথনি ইয়াতে দাগি লাগিছিলে ইয়াতে গোটেই মানে চেক প্ৰটিন চাৰ্ফেচাৰ মৰা হৈছিলে মানে এই মাজৰ জেগাখিনিতে এতিয়া ধৰিব পাৰিনে চক মানে বনেটখন ডিলাৰৰ পৰা অনা নিচিনা হৈ গ'ল একদম নতুনৰ নিচিনা হৈ গ'ল ইয়াৰ ফেণ্টাৰ এইফালে বনেট আৰু বাকী ইডোখৰ দেখুৱাই আছোগৈ বলক চাইড বডিটো আৰু ইয়াত দেখিলেই আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব পেজটো মানে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে এনেকুৱা ধৰণৰ মানে গাড়ী ৰং কৰা ভিডিঅ'বিলাক আপোনালোকে চাই থাকিবলৈ পায় তাকে আপোনালোকে আগুৱাই যোৱাত সহায় কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকৰ গাড়ীত ৰং কৰা ভিডিঅ'বিলাক মানে ভিডিঅ'টো ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব গাড়ীখনত যিহেতু ৰং মাৰি হৈ গ'ল সেইখিনি নিজেই খোৱালোঁ কিন্তু যিখিনি ৰং মৰাৰ আগত যিখিনি দাগি হৈছিলে বনেটখনত সেইখিনি দেখুৱাইছোঁ আৰু প্ৰথমতে দেখুৱাইছিলোঁ মানে গোটেই ফিনিচিং কৰা আৰু এতিয়া শেষত দেখুৱাই দিছোঁ মানে আপোনাৰ যিখন দাগি আছিলে সেইখিনি মানে কভাৰিং কৰি আছে হোৱাইট কালাৰে তাকে আপোনালোকক দেখুৱাই দিলোঁ গাড়ীখন এনেকৈ কভাৰিং কৰি গাড়ীখন সেই পৰ্যায় পাইছিলেগৈ যিটো প্ৰথমৰ পৰ্যায় হৈছিলেগৈ মানে ধৰিব নোৱাৰা সেই পৰ্যায় পাইছিলেগৈ তাকে আপোনালোকে চাই থাকক আৰু সম্পূৰ্ণ ভিডিঅ'টো আৰু ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আগুৱাই যোৱাত সহায় কৰিব যাতে আপোনালোকৰ গাড়ীবিলাক ৰং কৰা চাই থাকিব পাৰে যদি আপোনালোকৰ গাড়ীবিলাক আছে আৰু এনেকৈ ৰং কৰিব পাৰিব আৰু আমাৰ লগত কণ্টেক্ট কৰিলে আমাৰ ওচৰলৈ আহি যাব আৰু আমাৰ ঠিকনা হৈছে যোৰহাট অজন্তা হল গাড়ীখন দেখিছে এয়া
বনেটখন ফেণ্ডাৰ বাম্পাৰ এনেকৈ ৰং মাৰি হৈ গ'ল। আৰু তাৰপিছত এতিয়া আপোনালোকক মানে অকণমান খুলি দেখুৱাইছোঁ পেপাৰখন কেনেকুৱা হৈছে চাওক আপোনালোকে। এইখন মানে গাড়ী সেইখনৰ অকণমান খুলি দেখুৱাইছোঁ আপোনালোকক চব। অলপ খুলি দেখুৱাইছোঁ। এইটো মানে কোলা বিটটো চকাৰ আৰু দেখিছেনে কেনেকুৱা হৈছে মানে অৰিজিনেল টাইপৰ। আৰু সেইফালৰ পৰা এইফালে মিলি গৈছে। তাকে আমাৰ গাড়ীত এনেকুৱা ৰং মৰা ভিডিঅ'বিলাক চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব। আৰু আমাৰ চেনেলত গাড়ী ৰং কৰা ভিডিঅ'বোৰ পাই থাকিব আৰু যিমান দীঘল হয় মানে আৰু চাই থাকিব পাৰিব।